হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছোঁ আৰু সকলোকে মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চাই লওক ভিডিঅ'টো ক'ত যাম আৰু কি যাম, কি হ'ব আপোনাক দেখুৱাই। এই ৰ'বচোন, ইয়াতে বোলে কিবা বোলে খেলা চলি আছে। খেলাৰ নামটো শুনিলে অলপ জোচ চোচ আহে ন চাই। তো চাওকচোন কি খেলা চলি আছে। তিনিজন, এই তিনিজনে তিনিটা পুৰস্কাৰ পোৱাটো একেবাৰে খাটাং, কিন্তু আমি এতিয়া বিচাৰ কৰিম যে কোনে প্ৰথম, কোন ছেকেণ্ড আৰু কোন থাৰ্ড হয়। এতিয়া মই মাইক্ৰফোনটো খেলাখন চলোৱাৰ কাৰণে মোৰ ভণ্টি শ্ৰী দৰ্শিতা দাসক দি দিছোঁ আৰু এই তিনিজনীয়া খেলাখন আমাৰ দৰ্শিতা দাসে খেলিব। এইখিনিতে মই দৰ্শিতা দাসৰ পৰিচয়টো লৈ লৈছোঁ। কোৱা, তোমাৰ নাম? শ্ৰী দৰ্শিতা দাস। কোন শ্ৰেণীত পঢ়া? ক্লাছ 4 ক্লাছ 4। কোন স্কুলত? চেণ্ট পল ইংলিছ মিডিয়াম স্কুল। চেণ্ট পল ইংলিছ মিডিয়াম স্কুল। আমাৰ দৰ্শিতাই খেলাখন চলাব। মই তেখেতক মাইক্ৰফোনটো দি দিছোঁ। দৰ্শিতা, লোৱা। তো এইদৰে পানী মাটি খেলা চলি আছে। তো আপোনালোকক মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাই দিম আৰু দিয়ক আৰু মানে কি ক'ম আৰু দিয়ক আৰু চাই থাকক। মাটি মাটি পানী মাটি পানী মাটি মাটি পানী পানী মাটি। দ্বিতীয় উপহাৰ পৰা ল'ৰাজনক আমি পাই গৈছোঁ। কি নাম তোমাৰ ভাইটি? সৌৰভ জ্যোতি। এতিয়া থাকিল প্ৰথম আৰু দ্বিতীয়। ইয়াৰে পৰা যিকোনো একজন আমি প্ৰথম বাচিম আৰু একজন দ্বিতীয় বাচিম। লোৱা। পানী মাটি মাটি পানী পানী মাটি। প্ৰথম স্থান দখল কৰিছে, কি নাম? প্ৰথম স্থান আজিৰ মাটি পানী শাখাৰ খেলখন প্ৰথম স্থান দখল কৰিছে আই গোসানী দাস। হা আইমণি দাস, আইমণি দাস। আৰু দ্বিতীয় স্থান দখল কৰিছে প্ৰাগজ্যোতিক দাস। এতিয়া আমি তো এইদৰে মানে কি মাটি পানী খেলখন মানে কি শেষ হ'ল আৰু বোলে কিবা কিবি খেলা আছে বোলে। তো ইমানখিনি আৰু মই হেৰি নকৰোঁ। তো চাই দিয়ক ভিডিঅ'টো আৰু আপোনাৰ তো মানে এনেকৈ গাঁঠি চাঠি দি আছে আৰু চাই থাকক। এনেকৈ গাঁঠি চাঠি কিনে কলপাত ল'ব আৰু চাই থাকক ভিডিঅ'টো। তো হেল্ল' বন্ধুসকল, তো মই যাম আজি মানে কি কলপাত ল'ম। কলপাত লোৱাৰ লগত মানে কি এইটো টকন চকন লৈ লৈছোঁ একেবাৰে। তো এতিয়া ইয়াত গাঁঠি চাঠি দিম আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে। তো মই ৰচি কিনি ল'লোঁ, এয়া চাই থাকক আৰু ইয়াৰ হ'ল কিতাংশ চাই। এইদৰে আমি গাঁঠি ল'লোঁ, চাই থাকক আপোনাৰ ভিডিঅ'টো আৰু গাঁঠিও মনোজ কুমাৰ আৰু মই আৰু চাই থাকক আৰু ল'ম বেলেগৰ লগত। তো মনোযোগ লৈ ল'লোঁ মানে কি মই ইমান ভালকৈ গাঁঠি চাঠি দিব নাজানো দিয়ক। তো সেইকাৰণে ই মানে জানে, সেইকাৰণে লৈ ল'লোঁ। তো এইদৰে আমি গাঁঠি থৈ দিলোঁ, হৈ গ'ল আৰু চাই থাকক ভিডিঅ'টো। আৰু এইবিলাকে বহুতো মানে গাঁঠি থাকিছে, কল বা নিমখ এনেকৈ। আমি যিহেতুকে আমি জোতা লৈছোঁ, অলপ ভালকৈ কাটছোঁ। দুটা নিমখৰ বস্তা লৈছোঁ, তো ভালকৈ কাটছোঁ অলপ। চাই থাকক আৰু ভিডিঅ'টো কমপ্লিট চাই থাকক। আৰু এইবিলাকো কোমৰা চোমৰা থৈ গৈছে, টুকুৰি চুকুৰি দি গাঁঠি কিনে থৈ গৈছে। তো চাই থাকক ভিডিঅ'টো। তো এইদৰে আমি গাঁঠা চাঠা হৈ গ'ল আৰু তাৰ পৰা আমি ভিতৰৰ পৰা আহি গ'লোঁ। চাই থাকক। আৰু ইয়াৰ প্ৰশান্ত আহি গ'ল। প্ৰশান্ত কি হ'লি দাঙবি না? তো প্ৰশান্তৰ লগত মই মানে সেই কৰিব আৰু চাই থাকক ভিডিঅ'টো। আৰু আমি যাই আছোঁ এতিয়া মানে কি ধুতি পিন্ধন চিন্তা লাগিব না, অলপ গেটআপটো চেঞ্জ কৰিব লাগিব। চাই থাকক। আৰু প্ৰশান্ত আহি গ'ল দোকানৰ পৰা। তো ইয়াই আৰু আমি যদি দাঙিম আৰু ঘাটটো মিলিব না, দিয়ক চাই থাকক। হেল্ল' বন্ধুসকল, তো আপোনালোকে গম পাইছে। তো আমি আজি যাম কলপাত ল'বা। তো সঞ্চিত হৈছে আৰু এইফালে চাই থাকক মোৰ প্ৰশান্ত হৈছে আৰু এইফালে আছে আৰু দাদা আছে, এইটো দাদা হয়। চাই থাকক ভিডিঅ'টো। হেল্ল' বন্ধুসকল, তো আমি আহি পালোঁ। তো আমাৰ ইয়াত মানে প্ৰশান্ত চঙৰ চব আহি গৈছে আৰু ইয়াত মানে কি চবকে মানে ৰেডি হ'ব দিছে। আৰু আগতে আপোনালোকক মানে কিছুমান দৃশ্য দেখাই দিওঁ, চাওক। তো কেনেহেন কি মানে পৰিস্থিতিত মানে কি চলি আছে, তো চাই থাকক আপোনালোকে। তো এনেদৰে হিচাপে মানে কি লাইন চাইন পাতি ইয়াৰ পৰা লৈ যোৱা হ'ব। তো
হেল্ল' বন্ধুসকল, তো এওঁলোকৰ মানে কি নাম কীৰ্তন কৰি তো এইদৰে আহি আছে। তো চাই থাকক আপোনালোকে ভিডিঅ'টো, আৰু সকলোবোৰ আপোনালোকৰ যি যি হয়তো সকলোবোৰ দেখুৱাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানুহ চাওক না, মানুহ কিমান আছে চাওক না, বাপৰে বাপ মানুহ। তো এইদৰে কল চল মানে কি লাইন চাইন পাতি থৈ দিয়া আছে। তো সেইটো আমাৰ বস্তা দুটা জন্তু আছে। তো এই চাই থাকক ভিডিঅ'টো, আৰু যেতিয়া মানে যিখিনি পাৰোঁ সেইখিনি আপোনালোক দেখুৱাই দিম। হেল্ল' বন্ধুসকল, তো এই চাই থাকক আপোনালোকে, আৰু নাম চাম হৈ গ'ল। তো ইয়াৰ মানে এতিয়া মানে যাব সময় হৈ গৈছে। তো সকলোবোৰ যাব, আৰু এইদৰে মানে কি ৰেডি হৈ গ'ল। তো চাই থাকক ভিডিঅ'টো সকলোকে, আপোনালোকক যিখিনি পাৰোঁ মই সেইখিনি দেখুৱাই থাকিম। তো চাই থাকক। হেল্ল' বন্ধুসকল, তো আমি দালনৰ আগত আহি পালোঁ। তো ইয়াৰ চাওক মানে কি ধুনীয়া পৰিস্থিতি চলি আছে। তো কল চল দৌৰি থোৱা হৈছে আগত, চাই থাকক ভিডিঅ'টো। আৰু ময়ো মানে কি কলভাতটো লৈ আছোঁ। তো সেইবাবে মানে কি ভালদৰে মানে ভিডিঅ' বনাব পৰা নাই। তো আপোনালোকক মই যিখিনি মানে যেনেকৈ পাৰোঁ তো সেনেকৈ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, চাই থাকক। আৰু আমি মানে কি সত্ৰৰ ভিতৰত আমি সোমাই যাম। তো চাই থাকক। তো হেল্ল' বন্ধুসকল, মানুহ চাওক না কিমান মানুহ হৈছে। মানুহবিলাক মানে ৰৈ আছে তো চাবলৈ কাৰণে। তো চাই থাকক ভিডিঅ'টো, আৰু আজিয়ে মানে কি লাষ্ট কীৰ্তন, তো সেইবাবে বহুত মানুহ হৈছে। তো চাই থাকক। তো হেল্ল' বন্ধুসকল, এইদৰে আমি সত্ৰৰ ভিতৰত মানে আহি গ'লোঁ। তো চাই থাকক, আৰু বেছি মানে দেৰি নাই, আৰু মানে অলপমান আছে। তো সকলোবোৰ আপোনালোকক দেখাই থাকিম। তো চাই থাকক তো ভিডিঅ'টো, আৰু পালোঁৱে আৰু মানে পালোঁৱে আৰু চাই থাকক।
ফাইনেলি আমাৰ কলপাত ডাঙা হৈ গ'ল তো ইয়া আমি তাত যাম আৰু মানুহ চাওক না কিমান মানুহ চাওক না কিমান মানুহ আছে তো চাই থাকক ভিডিঅ'টো আগলৈকে আপোনালোকক যিখিনি দেখুৱাব পাৰোঁ সেইখিনি দেখুৱাই দিম তো চাই থাকক কেনে লাগিল লিপ বঢ়িয়া মজা লাগছে না বঢ়িয়া বঢ়িয়া তো চাই থাকক আৰু আমাৰ প্ৰশান্ত দাদাতে পাগলা হৈ গৈছে মানে বহুত ওজন বুলি কৈ আছিলে তো চাই থাকক আৰু বহুত মানে ওজন পাইছে বোলে কিমান পাইছে ওজন পাইছে নেকি বহুত হা তো তুমি যে সেনেকৈ কৰিছিলা কিয় চাই থাকক আৰু চাই থাকক সকলোকে আৰু আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখুৱাই দিম চাই থাকক আৰু ইয়াতে ৰাজা আছে চাই থাকক তো বহুতটা ৰাজা চাওক কি ধুনীয়া কৰি থৈ দিছে তো চাই থাকক ভিডিঅ'টো তো আমাৰ আজি ইয়াত শ্ৰী শ্ৰী মুথাজাৰ বুঢ়া আতাৰ কীৰ্তন তো কীৰ্তন হ'ল আমাৰ তিনিটা কৰি পালন কৰা হয় তো এটা হ'ল শংকৰদেৱৰ কীৰ্তন এটা হ'ল মাধৱদেৱৰ কীৰ্তন এটা হ'ল আমাৰ শ্ৰী শ্ৰী মুথাজাৰ বুঢ়া আতাৰ কীৰ্তন তো শ্ৰী শ্ৰী মুথাজাৰ বুঢ়া আতাৰ কীৰ্তন লাষ্ট কীৰ্তন আছিল তো তৃতীয়টো কীৰ্তন আৰু চাই থাকক ভিডিঅ'টো আৰু থাকিব আৰু মানে যি আহে আপোনালোকে পাই থাকিব লগ হেল্ল' বন্ধু আমাৰ হৈ গ'ল তো এতিয়া মানে ঘৰত যাই আছোঁ তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক ঘৰত যাইছোঁ তো হেল্ল' বন্ধুসকল তো চাই থাকক আপোনালোকৰ ভিডিঅ'টো আৰু সাংস্কৃতিক সন্ধিয়াৰ কিছু মানে আপোনালোকক দৃশ্য দেখুৱাবলৈ মানে চেষ্টা কৰিছোঁ তো মই আপোনালোক যিখিনি বাৰু মই আপোনাক দেখুৱাই যাই আছোঁ তো চাই থাকক কি ল'বি বিষ্ণু কি পটল খাবি কি ভাজা কৰবি নাকি মোক মাতি হ'লি নাকি খাবা আৰু কি ল'বি আৰু কি ল'বি দে ভাস্কৰ গ'লে খাবি নেকি অমিতাটোত পানী আছে না চাচোন পানী আছে না क्या बोला क्या बोला কি কাম কৰছা তই
আৰু এইদৰে ময়ো ঘৰত যাবা তো বহুত দেৰি হৈ গ'ল তো মোৰ কালি ৰাতিপুৱা ডিউটি আছে তো সেইকাৰণে বেছি দেৰি নাথাকোঁ তো ঘৰত নহ'লে মোক গালি দিব তো দেওবাৰ হেল্ল' বন্ধু মই ঘৰত আহি গ'লোঁ তো ড্ৰেছ চেছ গোটেই চেঞ্জ কৰি দিলোঁ আৰু যদিহে আপোনালোকক যিখিনি দেখুৱাব সেইখিনি দেখাই দিছোঁ ভিডিঅ'ত আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাব ধন্যবাদ এই ভিডিঅ'টো